মধুৰ সময় চেনেলৰ আজি ভিডিঅ'টোলৈ জনাইছোঁ স্বাগতম। এইটো ভিডিঅ' আজিৰ নহয় 29 জানুৱাৰীতে মই আৰম্ভ কৰিছিলোঁ আৰু পিছৰখিনি মই সেইকাৰণে এইদৰে কৰি দিলোঁ আৰু এয়া ওলাইছিলোঁ বিয়ালৈ আৰু আপোনালোকৰ আগত তাকে কৈ আছিলোঁ যে মোক কেনেকুৱা লাগিছে। আৰু মই বিয়ালৈ যোৱাৰ আগত অকণ ভাবিছিলোঁ ব্লগটো আৰম্ভ কৰি লওঁ বুলি, আৰু মোৰ মাইনাটোৱে সেইয়া হাই কৰিলে আৰু আপোনালোকক সিপিনে ঘড়ীটো দেখুৱালে। আচলতে সি ঘড়ী পিন্ধি খুবেই ভাল পায়, সেয়েহে সি ল'ৰাও ওলাই ল'লে আৰু ময়ো এয়া ওলাই ল'লোঁ আৰু এতিয়া যাম বিয়ালৈ। বিয়া আগে মই আহিছিলোঁ পাল্লিপুৰৰ পৰা আৰু অলপমান দৰকাৰী বস্তু নিবলগীয়া আছিল ঘৰুৱা, সেয়ে আনিলোঁ সকলো আৰু আহি লৰালৰিকৈ আকৌ ওলালোঁ বিয়ালৈ। আৰু আমাৰ দৈনন্দিন জীৱনটোত সঁচাকৈ ইমান কাম থাকে। তাৰ পৰা আহি আকৌ গ'লোঁ কোৰাছ প্ৰেক্টিছত। চাওকচোন এবাৰ। ইয়াৰ পিছত কোৰাছৰ অকণমান আলোচনা চলিছিল আৰু তাৰ পাছতে ৰাতিলৈ গ'লোঁ মোৰ ভাগিনজনীৰ জন্মদিন। নমস্কাৰ, নামটো কৈলে। মোৰ নাম অনন্যা ভূঞা। আৰু আজি এই বাৰ্থডে, গতিকে সকলোৱে আশীৰ্বাদ কৰিব। আৰু এয়া আছে আমাৰ বাইদেউৰ ঘৰ। এইয়া দুগৰাকী আৰু ওলাইছে, এজনীও ভাগিন আৰু সেইজনীও একেই আৰু গোটেইকেইজনী মোৰ। এইজনী হাই কৈ দিয়া। এয়া আমাৰ পাৰ্টি, বাচ্ছা পাৰ্টি। সেইগৰাকী মুখখন ওলাই নাখাওঁ। এইজনী আৰু সৈটো এটা বাচ্ছা পাৰ্টি, মোবাইলত ব্যস্ত। এইয়া কিবা ক'বা নে তোমালোকে? এওঁক হেপী বাৰ্থডে ক'লা নাই? কৈ দিয়া। ক'লো হেপী বাৰ্থডে, থেংক ইউ, হেপী বাৰ্থডে দিউ। সেইটোৱে কিন্তু কৈছে। সেইটা দেখুৱালোঁ দেই এতিয়া। ভাবিছিলোঁ সেইদিনা ব্লগটো মই সামৰিম বুলি, সেয়েহে মই অকণমান ইফালে সিফালে দেখাই পাইছিলোঁ। আৰু এয়া চাওকচোন, সকলোৱে আপোনালোকৰ আগত কিবা এটা কৈছে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু তুমি ঠিক আছে, আজিলৈ ভিডিঅ'টো সামৰিলোঁ। বাই। আৰু এয়া হৈছে আজিৰ ভিডিঅ'। সুমধুৰ সময় চেনেলৰ আজিৰ ভিডিঅ'টো সকলোকে স্বাগতম জনাইছোঁ। আৰু এই সন্ধিয়া সময়ত এইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, কাৰণ এতিয়া সুমধুৰ সময় মানে এনেও ভাল লগা সময়, আৰু মোৰ কাৰণে ভাল লগা সময় হৈছে আজি সন্ধিয়া মোৰ মা পালেহি। বহুত দিনৰ পৰা মাতি আছিলোঁ। আচলতে ঘৰৰ বিভিন্নখিনি দিগদাৰ কাৰণে আহিবলৈ অসুবিধাও হয়, আৰু এতিয়া বহুত দিনৰ মূৰতে মোৰ মা পাই গ'লহি আজি, আৰু মোৰ কাৰণে সঁচাকৈ ভাল লগা সময়। এই মা আৰু মই আৰু আমাৰ ল'ৰা ব্যস্ত আছে। সেই আমাৰ মোবাইলটো লৈ হাই হাই কৰি দিয়া। ধুনীয়াকৈ কোৱা, তুমি যে কোৱা হাই এভৰিৱানটো কোৱা। ল'ৰাই শিকিছে ক'বলৈ হাই এভৰিৱান। আৰু একদম মানে আহিয়ে ব্যস্ত হৈ আছে, পুৰা তাৰ খেল আৰম্ভ হৈছে। আৰু ইয়াৰ মায়ে আনি দিলে আজি তাক
তা ডগি বই আজি তোমাক কিলে দেখুৱাই দিয়া ডগি এই ইয়াত আছে এই ইয়াত তলত সজাই থৈছে ইয়া দুটা শহাপহু বগা বগা আৰু ভিডিঅ'টো আজি মই কণ্টিনিউ কৰিম আগৰ মোৰ দুটা ভিডিঅ' আছিলে সেইখিনি মই ইয়াৰ লগতে আজি এডিট কৰি দিম কাৰণ মই ভিডিঅ' এইকেইদিন দিয়া নাই সেয়েহে চাই থাকিব শেষলৈকে মোৰ ভিডিঅ'টো হাই অল মই বৰ্তমান একেবাৰে কামত ব্যস্ত হৈ আছোঁ আৰু আজি মাও আহিছে গতিকে বহুত কামো আছে আৰু ভাত পানী অকণমান সোনকালৰ পৰা কৰিব লাগিব কাৰণ ল'ৰাকো খুৱাব লাগিব আৰু বিভিন্ন ধৰণৰ আমাৰ কামবোৰতো থাকেই গৃহিণী নহয় জানো হয়তো আপোনালোকো একেই আৰু বুজিওতো পায় গতিকে ভিডিঅ'টো মই ইমানতে আজি সমাপ্ত কৰিব বিচাৰিছোঁ কাইলৈ মই ভিডিঅ'টো কাইলৈৰ পৰা আকৌ মই ভিডিঅ' আৰম্ভণি কৰিম বাৰু আৰু আজি মই এই মাজৰ সময়খিনিত এইকেইদিনৰ মই কেইটামান ভিডিঅ' ক্লিপ অকণমান ৰাখিছিলোঁ আপোনালোকক দেখাম হয়তো ভিডিঅ' হিচাপে নহ'বও পাৰে ফটো হিচাপেও দিব পাৰোঁ গতিকে আপোনালোকে চাব আৰু কমেণ্ট কৰিব লাইক কৰিব বাকী বৰ বিশেষ নেদেখাওঁ যদিও অকণমান দেখাই থ'ম মা আহিছিলে আৰু মায়ে আমাৰ কাৰণে কি ধৰণৰ উপহাৰ আনিছে মাহঁত গৈছিলে কোচবিহাৰ মৃত্যুঞ্জয় মন্দিৰ এনেকৈ কেইবা ঠাই ফুৰিব গৈছিলে আৰু মায়ে এইয়া আনিছে আমাৰ কাৰণে উপহাৰ চাওকচোন ইমান একবি ভাল লগা নহয়নে আৰু সকলোখিনি এই ইয়াতে আছে মই এবাৰ ভালকৈ আপোনালোকক দেখাই দিম বাৰু দেখাইছোঁ এই কপি আপোনালোকে দেখা পাইছে হয়তো ইয়াত আছে মধুপুৰ সত্ৰ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিমূৰ্তি এইদৰে এই ফটোকপি মই আপোনালোকৰ আগত ভালদৰে দি থ'ম এতিয়া আচলতে পেকিং যিহেতু খুলিছোঁহে সেইকাৰণে এনেকৈ ৰখা হৈছে ভালকৈ ৰাখিব লাগিব আৰু ল'ৰাই গোটেই মানে মায়না বস্তু আনি একদম বিচনাতে বৰবাদ কৰি থৈছে আৰু ল'ৰালৈও আনিছে দেই যেতিয়া আহিব যেনিবা একেবাৰে নাহে যেতিয়া আহিব আৰু ল'ৰালৈ আনিছে স্পৰ্টিং তাৰপিছতে টেডি এনেকৈ বহুত কিবা কিবি আনিছে আৰু বাকীবোৰতো ক'বই নালাগে ল'ৰাই ভাল পোৱা মিঠাই আৰু এনেকৈ বিস্কুট ল'ৰাই যিখিনি ভাল পায় সকলোখিনি আনিছে এতিয়া চাওকচোন ইমানখিনিৰ লগত মানে সামৰা কুটৰা কামখিনি যিহেতু আছে গতিকে মই ভাবিছোঁ আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰোঁ গতিকে আজিৰ ভিডিঅ'টো ইমানেই মই দেখুৱালোঁ বৰ বিশেষ নেদেখুৱাওঁ গতিকে মোৰ পৰৱৰ্তী ভিডিঅ'লৈ আপোনালোকে থাকিব আৰু চাব গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ আৰু ভিডিঅ'টো মোৰ ইমান সময়লৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ থেংক ইউ আৰু মোৰ চেনেলটো আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ লগতে ছাবস্ক্ৰাইব কৰিব এইষাৰে কৈছিল কিন্তু মোৰ ল'ৰাটোৱে অকণমান দিগদাৰ কৰি আছিল বাবে পিছতে এইদৰে মই আপোনালোকলৈ ৰাখি দিলোঁ এতিয়া চাওকচোন অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ মোৰ কিছুমান ভাল লগা সময় প্ৰথমতে দেখালোঁ পেহীৰ লগত ফটো তাৰপাছতে এয়া কোৰাজলৈ যোৱাৰ ফটো বিয়ালৈ যোৱাৰ ফটো মোৰ মাইনাটোৰ ফটো আৰু আমি কোৰাজলৈ যোৱা আমাৰ এই ইউনিফৰ্মযোৰৰ ফটো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব